ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি এটা ধাৰণা আৰু এই ডিপাৰ্টমেণ্টৰ দ্বাৰা বা ডিপাৰ্টমেণ্টক লৈ পেলাই সমাজৰ কাৰণে আমাৰ BTCৰ কাৰণে কি উন্নতি কৰিব বিচাৰিছে এই বিষয়ত নিজৰ সপোন আৰু নিজৰ কাম কৰাৰ যি উদ্দেশ্য এইটো ব্যাখ্যা কৰিলে মই প্ৰথমে তিনিওজনকে মানে ধন্যবাদ জ্ঞাপন কৰিছে। আমাৰ প্ৰমোদৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে নিজৰ যিটো ভাৱ চিন্তাধাৰা সেইটো ব্যক্ত কৰিছে। ঠিকেই আছে, মানুহ হিচাপে চবৰে সপোন থাকে, নিজৰ এটা কাম কৰাৰ এটা স্পৃহা আছে, কাম কৰাৰ কাৰণে এটা পৰিকল্পনা থাকে আৰু সেই পৰিকল্পনাবোৰ যাতে বাস্তৱত হয় সেইটোৱে ডাঙৰ কথা। বস্তুবাদী চিন্তাধাৰা কৰিব লাগিব আৰু যিটো ৰিয়েলিষ্টিক যিটো সদায় আমি স্বীকৃতি দি আহিছো আৰু সপোন যদি জীৱনত যদি সপোন নাথাকে আমি আগবাঢ়িব নোৱাৰো। সপোন দিয়াৰ সপোন কৰাটো নিজৰ অধিকাৰ আৰু এই অধিকাৰ লৈ মানুহে জীয়াই থাকিব। আশা ৰাখিছো তেখেতে যেনেকৈ হাউচত নিজৰ ভিজন আৰু ভিজন ডকুমেণ্টছটো আমাক দেখুৱাইছে, সকলো ভিজন ডকুমেণ্টছ তাতে সময়ত সাফল্যমণ্ডিত হয়। তাৰ কাৰণে আমাৰ ফালৰ পৰা যিটো সহায় দিব লাগে আমাৰ ফালৰ পৰা সকলো ক্ষেত্ৰতে সহায় সহযোগিতা পাব, এইখিনি মই আশ্বাস প্ৰদান কৰিছো। আজিৰ দিনটোত আমি অপজিশ্যন বা ৰুলিং সেইটো পাৰ্থক্য নাৰাখি পেলাই হাউচত কোনটো অগ্ৰাধিকাৰ পাব, BTC উন্নয়নৰ ক্ষেত্ৰত, শান্তি সম্প্ৰীতি অটুট ৰখাৰ ক্ষেত্ৰত আমি জনসাধাৰণৰ জনপ্ৰতিনিধি হিচাপে আমাৰ কৰ্তব্য মৰেল ৰেছপনচিবিলিটি, আমি মৰেল ৰেছপনচিবিলিটিটো দায়িত্ব স্বীকাৰ কৰি আমি কাম কৰাটোৱে আমাৰ প্ৰথম লক্ষণীয় হ'ব। জনসাধাৰণে আজি এই ৪৬জন জনপ্ৰতিনিধিৰ ওপৰত যিটো আশা ৰাখি আজিৰ দিনটোত তেখেতসকলে আজি সহায়ৰ কাৰণে তেখেতসকলে যেনেকৈ আশা ৰাখিছে, তেখেতসকলে আমাক আশা ৰাখি কৰিছে আৰু তেখেতসকলে আমাৰ যিটো কাম, আমাৰ যিটো বক্তব্য, আমাৰ যিটো কৰণীয় কাম আৰু আমি যিটো কৰি আছো সেইটো ৩৫ লক্ষ জনসাধাৰণে আমাক লক্ষ্য কৰি আছে আৰু আমি তেখেতসকলৰ যিটো লক্ষ্য, এই লক্ষ্য বা তেখেতসকলৰ যিটো আশা আৰু আমি তেখেতসকলক যেনেকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো সেই প্ৰতিশ্ৰুতিবোৰ যাতে সম্পূৰ্ণ হয় তাত আমি জনপ্ৰতিনিধি হিচাপে কাম কৰিব। ইয়াত আমি দল, ইয়াত আমি ৰুলিং, ইয়াত আমি অপজিশ্যন সেইটো পাৰ্থক্য নাৰাখি পেলাই আৰু দায়িত্বটো আমাৰ সমান দায়িত্ব জনসাধাৰণৰ ৩৫ লক্ষ জনসাধাৰণৰ যি BTC এৰিয়া, এই এৰিয়াখনত শান্তি সম্প্ৰীতি সকলো ক্ষেত্ৰতে ৰাইজৰ অভাৱ অভিযোগৰ প্ৰতি ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত আমি ভাগি হ'ব লাগিব আৰু আমি বিকাশৰ কাৰণে কাম কৰিব লাগিব, বিকাশৰ কাৰণে কাম কৰিব লাগিব। আৰু আমি দেখিছো যে আমি কিছু ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব আৰু আমি যিটো আমাৰ BTC এৰিয়াৰ যিটো পটেঞ্চিয়েলিটি যিটো আমাৰ মানে আছে, এই পটেঞ্চিয়েলিটিৰ ওপৰত নিশ্চয় তেখেতে চাই পেলাই নিজৰ বক্তব্যটো ৰাখিছে বুলি মই ভাবিছো। আৰু যিটো আমাৰ বিশেষকে যিটো আমাৰ ছ'চাইটি লেভেল, আমাৰ অঞ্চলৰ যিটো পৰিৱেশ, এই পৰিৱেশৰ লগত আমি খাপ খুৱাই আমি কাম কৰিব লাগিব। আজি যিটো বক্তব্য, এই বক্তব্যৰ মাজেৰে যিটো হাউচত জনালে ইয়াত কিছু কথা উল্লেখ আছে, যিটো আমাৰ
ইয়াত BRPL কথাটো কৈছে। BRPL কেতিয়াবাৰ পৰা এক্সপানশ্যনৰ কাম কৰি আছে আৰু বহুখিনি কাম চলি আছে, কিন্তু এইটো ক্ষেত্ৰত এটা আমি চাব লাগিব যে ইয়াত যিসকল আমাৰ BTC অঞ্চলৰ বা চিৰাং জিলাৰ যিসকল শ্ৰমিক, এই শ্ৰমিকসকলে ইয়াত সুবিধাটো পাইছেনে নাই। ইয়াত বাহিৰৰ পৰা শ্ৰমিক মাইগ্ৰেণ্ট লেবাৰ তেখেতসকলে আহি পেলাই ইয়াত কাম কৰিছিল, যিটো আমাৰ মানে আনস্কিল লেবাৰ, আনস্কিল হেল্পাৰ, যোগালী, তাৰপিছত ছেমি স্কিল কেটেগৰীলৈকে লোকেলৰ বাহিৰে এটা মানুহক বাহিৰৰ পৰা আহি ইয়াত কাম কৰিব সুবিধা দিব পাৰে। ইয়াত স্পেচিয়েল ইনষ্ট্ৰাকশ্যন থাকিব লাগে আমাৰ লেবাৰ এণ্ড এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্ট পালন কৰা। কাৰণ ইয়াতে BRPL ইমান ডাঙৰ প্ৰজেক্ট চলি আছে, তাত 1000 জন যদি আনস্কিল লেবাৰ লাগে, 1000 আমাৰ BTC এৰিয়াৰ পৰা হ'ব লাগিব। আনস্কিল লেবাৰ অকল চিৰাং ডিষ্ট্ৰিক্টৰ পৰা হ'ব লাগিব। চিৰাঙত আছে যেতিয়া চিৰাঙত এই এলেকাৰ মানুহ পাব। এইটো মাইগ্ৰেণ্ট লেবাৰ কোনোদিনো আমি ইয়াত দিব নোৱাৰো। যেনেকৈ আমি MTPC চালাকাটি আমি কৰি আছো, চালাকাটি অঞ্চলত চালাকাটি MTPC ছেমি স্কিললৈকে লোকেলৰ বাহিৰে BTC নাগৰিকৰ বাহিৰে ইয়াত কাম কৰিব নোৱাৰে। কাৰণ ইয়াতে কিমান যুৱক বেকাৰ হৈ আছে, তো আমিতো মাইগ্ৰেণ্ট হৈ পেলাই বেলেগত কাম কৰিব নোৱাৰো। ইয়াত মাইগ্ৰেণ্ট লেবাৰতো আমি উপায় নাই, আমি এলাউ কৰিব লাগিব। কিয় এলাউ কৰিব লাগিব? কাৰণ ইয়াত স্কিল, যিমান স্কিল আছে, যদি নাই তেতিয়াহে আমি স্কিল লেবাৰবিলাক আমি বাহিৰত আনিব, বাহিৰৰ পৰা এলাউ কৰিব। এই ক্ষেত্ৰত মই শ্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিছোঁ, লেবাৰ এণ্ড এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্টৰ কিবা পৰামৰ্শ কৰিছোঁ। এইবাৰ আমি MTPC যিটো ডিপ্ল'মা ইঞ্জিনিয়াৰিং, যিটো APSC এক্সামৰ দ্বাৰা চাকৰি দিয়া হয়, MTPCত আমি কৈছোঁ যে এইটো থাৰ্ড কেটাগৰী চাকৰি। এইটো DTCৰ বাহিৰে কোনো ইঞ্জিনিয়াৰ ইয়াত চাকৰি নাপায়। আমি MTPC অথৰিটিৰ লগত এগ্ৰিমেণ্ট কৰিছোঁ, লোকেল বডিবিলাকৰ লগত। আমি ইতিমধ্যে MTPC যিমান ডিপ্ল'মা ইঞ্জিনিয়াৰিঙৰ চাকৰি কোকৰাঝাৰৰ ডন বস্কোত ইণ্টাৰভিউ পাতি আমি সব এপইণ্টমেণ্ট দিবলৈ বাধ্য হৈছোঁ। ITI নাই কমেও ইতিমধ্যে 50 জন ITI ৰেগুলাৰ চাকৰি আমি কৰাব পাৰিছোঁ। অনলি কেণ্ডিডেট, অনলি ফ্ৰম BTC এৰিয়া, অনলি BTC এৰিয়া, 6 শিডিউল এৰিয়াৰ বাহিৰত অসমৰ হ'ব পাৰে, কিন্তু অসমৰ হ'লেও ইয়াত ইণ্টাৰভিউ দিব নোৱাৰিব আৰু চাকৰি ল'ব নোৱাৰিব। আৰু এইটো থাৰ্ড কেটেগৰী, ফ'ৰ্থ কেটেগৰী। এই থাৰ্ড কেটেগৰী, ফ'ৰ্থ কেটেগৰীৰ চাকৰিটো যদি বাহিৰত আহিব লাগে, আমাৰ এমপ্লয়মেণ্ট কম। এইটো ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব। লেবাৰ এংগেজমেণ্টৰ ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব। এইটো ক্ষেত্ৰত মই কৈছোঁ আৰু এইখিনি হওক। আৰু আমাৰ মেডিকেল কলেজ আৰু 2খন হ'ব বুলি কৈছে অৰুণোদয় মহোদয়ে, খুব ধন্যবাদ দিলোঁ। কম সময়ৰ ভিতৰতে BTCত আৰু 2খন মেডিকেল কলেজ হ'ব বুলি কৈছে। এতিয়াও বোলে নাৰ্ছিং কলেজ নাই, আৰু নাৰ্ছিং কলেজ হ'ব বুলি হাউচত জনাইছে। খুব ধন্যবাদ থাকিল। আৰু তেখেতক স্পেচিয়েলি মই ধন্যবাদ দিছোঁ যে BTC এৰিয়াত তেখেতে আৰু 2খন মেডিকেল কলেজ, য'ত আমি 3খনকৈ মেডিকেল কলেজ কোকৰাঝাৰত হ'ব বুলি কৈছে। আপুনি সেইটোকে কৈছিলোঁ মই। আপুনি কোকৰাঝাৰত এটা নাৰ্ছিং কলেজ আছে, সেইটো কেতিয়ালৈকে আপুনি এক্টিভেট কৰিব পাৰে, সেইটো আপুনি ভিজনটো কওক। কোকৰাঝাৰত ইতিমধ্যে মেডিকেল কলেজ কাম চলি আছে, সেইটো ফাংচনিঙত কেনেকৈ আনিব পাৰে। যিটো প্ৰশ্ন আৰু উত্তৰত এটা মই দেখিছোঁ যে আমাৰ ডিপুটি চিফ ছাৰে
এটা প্ৰশ্নৰ উত্তৰ দিছে বা প্ৰশ্নটো ৰাখিছিলে প্ৰকাশ বসুমতাৰী। নহয় মই কৈছো প্ৰশ্নটো অহা নাই। যিটো দৃষ্টি যিটো লক্ষ্য এই লক্ষ্যটো তাতে উপস্থাপিত হ'ল। সকলো MCLA বিলাকক সমান চকুৰে চাওক। 40টা সমষ্টি 46খন MCLA বিলাকক সমান চকুৰে চাওক। আপুনি এই বছৰৰ যিটো বাজেট এই বছৰৰ যিটো SOP ইয়াত দেখা গৈছে অনলি ওদালগুৰি ডেভেলপমেণ্ট ব্লকৰ 11,20,700 টকা অলৰেডি আনিছে। এটা সমষ্টি ফিনিছ নহয়, এইটো মই প্ৰশ্ন অনা নাই, মই দৃষ্টিগোচৰহে কৰিছো। আমাৰ শিৱ মহোদয়ৰ যিটো দৃষ্টিভংগী এই দৃষ্টিভংগীৰ লগতে মই খাপ খোৱাৰ কথাটো কৈছো। যদি সেনেকুৱা নহয় আমি 40টা সমষ্টি আমি যদি PNRD ডিপাৰ্টমেণ্টৰ পৰা 1 পইচাও নাপায়, এটা ডেভেলপমেণ্ট ব্লকতে 11 crore তেখেতে ইয়াৰপাত কৰি দিয়ে, তেতিয়া আমি কি পাম? ওদালগুৰি ব্লকে অকল নিজৰ সমষ্টিও নহয়, তো অকল এটা সমষ্টিত যদি এনেকুৱা পইচা খৰচা কৰে, বাজেট লয়, আমিনো কি কৰিম? তো আমিওতো ভাব লাগিব নহয়, আমিও ভাব লাগিব। আপুনি আপোনাৰ কথাটো চিন্তা কৰি চাওক। ওদালগুৰি ব্লকত 5টা সমষ্টি কাউন্সিল সমষ্টি আছে আৰু ইয়াত SOPDৰ মাত্ৰ ফাণ্ড নাই। ইয়াত ফিফ্থ ফাইনেন্স গোটেইকেইটা সমষ্টিত আমাৰ PNRD স্কিম চলি আছে। আপুনি ইনকুৱাৰী কৰক, তাৰপিছত কথাখিনি কওক। আপোনাক কৰা নাই বুলি কোৱা নাই, আপুনি অলৰেডি টেণ্ডাৰ দিছে। এটা মানুহে এটা কণ্ট্ৰাক্টৰকে 92 ৱাল অৰ্ডাৰ দিছে। ইয়াৰো আপুনি আৰম্ভণিৰ পৰা আপোনালোকে আমাক মৰেল টিচিঙে দি আছে, কিন্তু আপোনালোকে কি কথা কৈছে সেইটো আপোনালোকে মাইণ্ড কৰা নাই। মেইন কথাটো আপোনালোকৰ প্লেচিং কুৱেশ্যনটো আপুনি কৈছে আপোনাক কুৱেশ্যন আৱাৰৰ পিছতো টাইম দিয়া হৈছে। আকৌ আপুনি ইৰেলেভেণ্ট এটা বস্তুটো এতিয়া আনিছে, আপুনি যদি ডিছকাশ্যন কৰিব লাগে নেক্সট হাউচত ডিছকাছ কৰক। টাইমে নহয় টাইমে নহয়। আৰু প্ৰত্যেকটো কথাত আপোনালোকে আমাক মৰেল টিচিং দি আছে। ইউ আৰ নট টিচাৰ, আপোনাক আমাক মৰেল টিচিং নিদিব। আপোনাক আমি মিছবিহেভ কৰা নাই, আপুনি কথাটো ৰাখক। আমি আপোনাৰ কথাটো শুনি আছো। আপোনাৰ দলৰ নেতা হিচাপে আপোনাৰ মেম্বাৰবিলাকক আপুনি কণ্ট্ৰল কৰক, ভালকে কথা ক'বলৈ দিয়ক। আপোনাৰ কাৰণে আমাক ইমান কেনেকৈ কৰাৰ পিছত আপুনিহে মৰেল টিচিং দি আছে আৰম্ভণিৰ পৰা। মই ভাল কি দিব নালাগে, মই আপোনাক মৰেল টিচিং দি আছে। আমাৰ আপুনি ঠিকে আছে, ঠিক আছে। আপোনাৰ প্ৰশ্ন আছে, কিবা আছে কওক। এনি টাইম আমাক কিয় আপুনি মৰেল টিচিং দি আছে? এইটো দিব নাপায়, এইটো দিব পাৰে, এইটো কৰিব আপোনালোকে আমাক যদি শিক্ষক বুলি কয়, আমাৰ এই এছেম্বলিত যদি এই পবিত্ৰ আমাৰ বক্তব্য ৰাখিব নোৱাৰে,
এজেন্ডা থেকে আমরা রাখিব পাৰো ওটাও এজেন্ডা করে রাখিব চেষ্টা করি House and every হাউসৰ নামে ৰাখিব নষ্ট কৰি और 7 दिसंबर की का